নমস্কাৰ। মানুহ সামাজিক প্ৰাণী। সমাজ অবিহনে মানৱ জীৱন কল্পনাহীন। আমাৰ পৰিয়াল, পিতৃ মাতৃ, আত্মীয় স্বজন এইবিলাকৰ সংগত আমাৰ জীৱনত বহুত প্ৰভাৱ পৰে। তাতকৈও আটাইতকৈ প্ৰভাৱ বিস্তাৰ কৰে আমাৰ বন্ধুবৰ্গ। সেয়েহে এই বন্ধুজন কেনেকুৱা হ'ব সেই কথাটো তেওঁ নিৰ্ণয় কৰিহে সেইজন ব্যক্তিৰ সংগ গ্ৰহণ কৰিব লাগিব। যদি অসৎ সংগ গ্ৰহণ কৰা যায় তেনেহ'লে তেওঁৰ জীৱনটোৱে সমস্ত অলট পালট হৈ এটা ভুল দিশে গতি কৰিব। আৰু যদি সৎসংগত আশ্ৰয়ত থাকে তেনেহ'লে তেওঁ এটা সৎ দিশেৰে আগুৱাই যাব। গতিকে জীৱনটো ধ্বংস কৰা আৰু জীৱনটো ভালভাৱে সজাই লোৱা দুয়োটাই নিজৰ ওপৰত নিৰ্ভৰ কৰে। আটাইতকৈ ভয়ংকৰ হৈছে দুষ্টৰ সংগ। নীতিগ্ৰন্থত উল্লেখ কৰিছে, দুৰ্জনোপৰি হন্তব্য বিদ্যায় অলংকৃত বিঘন মণিনাং ভূষিত সৰ্প কিমচৌন ভয়ংকৰ। মানুহজন যিমান শিক্ষিত নহওক, বহুত পণ্ডিত, বহুত শিক্ষিত, ডাঙৰ ডাঙৰ ডিগ্ৰী আছে, স্কলাৰ ব্যক্তি, তথাপিও তেওঁৰ সংগ পৰিত্যাগ কৰিবলৈ নীতিবচনে উল্লেখ কৰিছে। যদিহে মানুহজন দুৰ্জন হয় আৰু সেই দুষ্ট মানুহৰ সংগত থাকিলে সেইজন ব্যক্তি, যিজন ব্যক্তিয়ে সেইজনৰ সংগত থাকিব, তেওঁৰ জীৱনটোও অধোগতি বা নষ্ট হৈ যাব। গতিকে সাপ কিমান বিষাক্ত, তেওঁৰ মাথাত যদি মহামূল্যৱান মণিও থাকে তথাপিও সেই সাপ বিষাক্তই। ঠিক তেনেদৰে দুৰ্জন ব্যক্তিসকল বিৰাট শিক্ষিত হ'লেও তেওঁ দুৰ্জন, তেওঁৰ সংগ পৰিত্যাগ কৰা উচিত। আৰু এই দুৰ্জন বা দুষ্টৰ সংগই কেনেকৈ জীৱনটো তললৈকে নিব পাৰে, ধ্বংসলৈকে নিব পাৰে একজন ব্যক্তিৰ, সেই কথাটো এটা সৰু কাহিনীৰ জৰিয়তে উল্লেখ কৰিব বিচাৰিছোঁ। দুজন বন্ধু, এজন বন্ধুৱে আনজন বন্ধুক কৈ আছে যে ভাই, তোৰ বিষয়ে মই ভালকৈ জানো, তই খুব মদ খোৱা। মদটো শৰীৰৰ কাৰণে অপকাৰী। মদ খালে কিডনী নষ্ট হয়, মদ খালে লিভাৰ নষ্ট হয়। বিভিন্ন ধৰণে তেওঁক বুজাব বিচাৰিছে মদৰ অপকাৰিতা সম্পৰ্কে। মদ খালে পৰিয়ালত অশান্তি হয়, বিশৃংখল হয়, কাজিয়া হয়। এওঁ শুনি আছে। বন্ধুজনে ক'লে যে ভাই, তই যিটো কথা কৈছা বৰ সুন্দৰ কথা, মদৰ অপকাৰিতা মই ভালকৈ জানো, কিন্তু তই হয়তো এটা কথা নাজানা, মদৰ উপকাৰিতা। তেওঁ ক'লে যে যদি খুব ঠাণ্ডা লাগি আছে, এই ঠাণ্ডাত যদি মানুহজনে অলপ মদ খায় তেনেহ'লে তেওঁৰ ঠাণ্ডাবিলাক দূৰ হৈ যায়। যদি কিবা টেনশ্যন, ডিপ্ৰেশ্যনত আছে, মদ খালে ডিপ্ৰেশ্যনবিলাক নোহোৱা হৈ যায় আৰু এটা মনত শান্তি ভাৱ আহে। বিভিন্ন প্ৰকাৰে মদ খোৱা ব্যক্তিজনে মদ নোখোৱা বন্ধুজনক বুজাব বিচাৰিলে আৰু তেওঁ এনেকৈ বুজালে যাতে তেওঁ মদৰ প্ৰতি আগ্ৰহী হৈ গ'ল। আৰু শেষত তেওঁ ক'লে যে মদৰ যদি এনেকুৱাই ভাল উপকাৰিতা আছে তেনেহ'লে আছে যদি মোকো অলপ দিয়া। আৰু অৱশেষত তেওঁ মদ খাই খাই লাহে লাহে এটা সময়ত ঘোৰ মদাপী হৈ গ'ল। গতিকে এই দুষ্টৰ সংগ কিমান ভয়াৱহ। এবাৰ শুকুনিৰ পুত্ৰ বৃকাসুৰ, ভস্মাসুৰ বুলিও জনা যায়, শিৱক কঠোৰ তপস্যা কৰি শিৱক সন্তুষ্ট কৰিলে। অৱশেষত শিৱ আহি উপস্থিত হ'ল আৰু বৰ হিচাপে তেওঁক খুজিলে। শিৱই বৰ দিব বিচৰা নাই, কিন্তু তেওঁ বৰ হিচাপে যাৰে মাথাত হাত দিয়ে তেওঁ যাতে ভস্ম হয় সেই কথাটো বিচাৰিলে। শিৱই জোৰ জবস্তি বাধ্যবাধকতা অনুযায়ীও তেওঁক বৰ দি দিলে। আৰু সেই দুষ্ট বৃকাসুৰে শিৱৰ মাথাত হাত দি প্ৰমাণ চাব বিচাৰিলে। শিৱ দৌৰ মাৰিলে, ব্ৰহ্মলোক পালে। ব্ৰহ্মায়ো কোনো সমাধান দিব নোৱাৰি অৱশেষত বিষ্ণুলোক পালে। আৰু বিষ্ণুই এই দুষ্ট বুদ্ধিৰ অসুৰজনক বুজাই দিলে যে তেওঁ নিজৰ মাথাত প্ৰথমতে হাত দি প্ৰমাণ চাব লাগে, শিৱই সঁচাকৈ বৰটো দিছে নে মিছাকৈ বৰটো দিছে। আৰু বিষ্ণুৰ কথা শুনি হতবুদ্ধিৰ এই অসুৰে নিজৰ মাথাত হাত দি ভস্ম হৈ গ'ল। আৰু শিৱক ভগৱান বিষ্ণুৱে বুজাই দিলে যে দুষ্টৰ সংগ অতীৱ ভয়াৱহ।
আৰু এই দুৰ্জনক কেতিয়াও তেওঁ বৰ যাতে নিদিয়ে তাৰ বাবে সাৱধানতা অৱলম্বন কৰিবলৈ দিলে। এই দুষ্টৰ সংগত মানৱ দানৱ আনকি স্বয়ং দেৱতা শিৱয়ো লতিঘটি হ'বলগীয়া হ'ল। ইমানেই ভয়ংকৰ দুৰ্জনৰ সংগ বা দুষ্টৰ সংগ। সেইকাৰণে মহাপুৰুষে দুৰ্জনৰ সংগ পৰিত্যাগ কৰি সন্তৰ সংগত আশ্ৰয় গ্ৰহণ কৰি নিজৰ জীৱনটো ধন্য কৰিবলৈ পৰামৰ্শ দিছে। ধন্যবাদ, নমস্কাৰ।